আল্লাহর শুক্রিয়া যে আল্লাহ তাআলা আমালোকক পবিত্র জুমার নামাজের কারণে সময় মতে ওহার বহার হুজুর দান করেছে। আল্লাহর শুক্রিয়া আদায় করু আলহামদুলিল্লাহ। আমি যোৱা 4টা সপ্তাহ ধৰি নামাজৰ ধাৰাবাহিক মাসলা মাসাইল কেনেকৈ নামাজ শুদ্ধ হয় এই বিষয়লৈ আলোচনা কৰি আছোঁ। নামাজৰ মাসাইলবিলাক ডিটেইলছ আলোচনা কৰিবলৈ গ'লে সময় লাগে আৰু সেইকাৰণে আমি 1-2 সপ্তাহ টাৰ্গেট বনোৱা নাই। যিমানখিনি সময় লাগক আমাৰ আলোচনা হৈ থাকিব লাগিব, না কি কয়? আলোচনা হৈ থাকিব। আজি যেটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মসজিদৰ আৰম্ভণিত নামাজ আৰম্ভ কৰাৰ আগতেই যি আমাৰ কামবিলাক আছে এই কামবিলাক আমি সাধাৰণতে আমি নাজানো বা আমাৰ আলোচনা নোহোৱাৰ কাৰণে আমি পাহৰি যাওঁ কথাবিলাক। মই ইয়াৰ আগতেও আলোচনা কৰিছিলোঁ অলপমান, যেনেকৈ চফবন্দী শাৰী কেনেকৈ হয়, শাৰী কৰিব তো কেনেকৈ কৰিব, শাৰী লাইন চব বুলি কোৱা হয়, এই লাইনবিলাক আমি কেনেকৈ কৰিম। একটো লাইন ক'ত থিয় হ'ম, খালী জেগাবিলাক কেনেকৈ পূৰ কৰিম, জামাত আৰম্ভ হৈছে তেতিয়া ক'ত থিয় হ'ম, বা বাচ্চাই লাইন কৰি আছে লাইনত থিয় হৈ আছে তেতিয়া আমি ক'ত থিয় হ'ম, বা পিছৰ লাইন ভৰ্তি হৈ আছে আগৰ লাইন খালী হৈ আছে, নামাজো আৰম্ভ হৈছে, পিছৰ লাইন ভৰ্তি হৈ আছে আগৰ লাইন দেখা যায় আছে খালী আছে কিন্তু নামাজো আৰম্ভ হৈ গৈছে, তেতিয়া আমি কি কৰিম। বা কমপ্লিট লাইন বাচ্চাৰ হৈ গৈছে, তাৰ পৰা কি আমি বাচ্চাক গুচাই দি গেলে তাতে সোমাই যাম নেকি। বা বাচ্চা এজন আছে, এজন ল'ৰা আছে, সৰু বাচ্চা আছে, তাক আমি ক'ত থিয় কৰাম। দুজন আছে ক'ত থিয় কৰাম, 4-5জন আছে ক'ত থিয় কৰাম। বাচ্চা হুলস্থুল কৰে, সেই সুৰতত কেনেকুৱা আমি বাচ্চাক ক'ত থিয় কৰাব লাগে। মসজিদত সাধাৰণতে হুলস্থুল কৰে বাচ্চাবিলাকে, তাৰ কাৰণে আমি কি কৰিম। চফ বুলি কোৱা হয় ইছলামী পৰিভাষাত লাইন, যিটো শাৰী আমাৰ নামাজৰ যিটো লাইন হয় এইটোক চফ বুলি কোৱা হয়। ক'ত থিয় হ'লে বেছি সওৱাব পোৱা যায়। ধৰক ইমাম চাবে থিয় হৈছে, তাৰপিছত কোন ঠাইত বেছি সওৱাব পোৱা যাব, সেই ঠাইটো হৈছে ঠিক ইমামৰ পিছৰ জাগা, ইমামৰ যিটো পিছৰ স্থান, তাতে আল্লাহৰ ৰহমত বেছি নাজিল হয়, তাতে ফজিলত বেছি। তাৰপিছত এজনহে বহিব পাৰিব, এজনহে পাৰিব ইমামৰ চিধা চিধি পিছত। তাৰপিছত ক'ত, তাৰপিছত কোৱা হৈছে তাৰপিছত সু চাইডে, যি ইমামৰ পিছত এজনটো থিয় হৈছে তাৰ সু চাইডে ফজিলত সব বেছি। তাৰপিছত ক'ত, তাৰপিছত বাও চাইডে। তাৰমানে সমান ৰাখিব পাৰিলে, যদি এজনো বেছি হয় সু চাইডে থিয় হ'ব, তেতিয়াই নেকি, তেতিয়াই সব বেছি পোৱা যাব। এতিয়া মসজিদত অহাৰ কাৰণে আমি আগতীয়াকৈ চেষ্টা কৰিব লাগিব, যিমান পাৰোঁ আগতীয়া এডভান্স যাই কেলে আমি কি কৰোঁ, সবৰ অংশীদাৰ হৈ যাওঁ সোনকালে। আগৰ জাগা যিমান আগত, আমাৰতো দেখা যায় একেবাৰে পিছফালে বহাৰ চেষ্টা কৰে, পিছফালে বহাৰ চেষ্টা কৰে। আচলতে ভাবে যে পিছফালে বহিলে ডাঙৰ মানুহ আগত বহিব। আপুনি আগত আহিছে, আপুনি ডাঙৰ মানুহ, আপনি মসজিদত আগত আহি গৈছে, আপনার কারণে জায়গা এইটো, আর আপনার সন্মুখৰ জায়গাটোই আপনার কারণে যোগ্য স্থান, আপনি বহিব লাগিব তাতে। প্রথম লাইনত যাই কেলে জাগা নাই, ঠাই নাই, অকণো বাসা নাই, তাতে যাই জোর জবস্তি সোমাই যোৱা, ফালি কেলে সোমাই যোৱা, মানুহ পিছৰ পৰা আহি একেবাৰে প্ৰথম লাইনত ফালি কেলে বহে, এইটো সখ্ত মকৰু বুলি কোৱা হৈছে। এইটো ইছলামত এলাও নকৰে, মকৰু। তাৰমানে ফাৰ্ষ্ট লাইনত সব বেছি বুলি আপনি দেৰিকৈ আহিছে কিন্তু জাগা ফিল হৈ গৈছে, সেই সময়ত সবৰ আশাত একদম পুৰা আপনি ভিৰ লগাই দিলে বা এনেকৈ বহিলে যে মানুহে কষ্ট পালে, এইটো মকৰু, এইটো নাপচন্দিদা, এইটো পচন্দ নকৰে ইছলামে। যদি প্ৰথম লাইনত জাগা নহয় তেতিয়া আমি পিছত লাইন কৰিম। আৰু যদি প্ৰথম লাইন ফুলফিল হোৱাই নাই এতিয়ালৈকে,
ফাৰ্ষ্ট লাইন ফুলফিল হোৱা নাই, আমি ছেকেণ্ড লাইনত লাইন বনাব নোৱাৰিম, এইটো জায়েজ নাই। কিমান ডাঙৰ কথা। আমাৰ চাব লাগিব প্ৰথম লাইন খালী আছে নেকি ক'ৰবাত। দেখা যায় আছে এজন মানুহ থিয় হ'ব পাৰিব, তাতে নগৈ কেলে আমি কি কৰোঁ, পিছত আৰু এটা শাৰী বনাই আছোঁ। আমাৰ খেয়াল কৰিব লাগিব প্ৰথম লাইনটো। প্ৰথম লাইন বুলিলে কোনটো লাইন, যিটো লাইনত আপোনাৰ সন্মুখত খালী জেগা পাই আছে আপুনি, সেইটোৱে আপোনাৰ কাৰণে প্ৰথম লাইন। ছেকেণ্ড লাইনতো হ'ব পাৰে, থাৰ্ড লাইনতো হ'ব পাৰে। এনেকৈ মছজিদ ডাঙৰ হ'লে মানে যিমান দূৰলৈকে যায় আপোনাৰ সন্মুখৰ জেগা খালী যাতে নাথাকে। প্ৰথম লাইনত জেগা খালী আছে, দ্বিতীয় লাইনত আপুনি আহি পালে প্ৰথম লাইনত খালী জেগা, কিন্তু দ্বিতীয় লাইন ফুলফিল হৈ আছে। এতিয়া আপুনি এজন মানে সচেতন ব্যক্তি, আপনি মছলা জানে, আপনি ভাবি আছে মনে মনে ভুল এটা কৰিছে। ফাৰ্ষ্ট লাইনততো জেগা খালী, ছেকেণ্ড লাইনত লাইন ভৰ্তি কৰি থিয় হৈছে। এতিয়া আপোনাৰ কাৰণে জায়েজ, আপনি ফালি কেলে সন্মুখৰ লাইনত যাই কেলে সন্মুখৰ লাইনত থিয় হ'ব। নামাজ অলৰেডি ষ্টাৰ্ট হৈছে, নামাজ অলৰেডি ষ্টাৰ্ট হৈছে, সেই সময়তো আপনি কি কৰিব, আপনার কাৰণে জায়েজ প্ৰথম লাইনত সেই খালী জায়গা পূরণ করার লক্ষ্যে আপনি কি করলেন, প্রথম লাইনত যাই গেলে নতুন লাইনটো কৰ পৰা স্টার্ট কৰিব। এটা লাইন হৈ গ'ল, ফার্স্ট লাইন হল বা সেকেন্ড লাইন হল, কমপ্লিট হল। এতিয়া থার্ড লাইন বা সেকেন্ড লাইন কৰ পৰা স্টার্ট কৰিম, নতুন এটা লাইন বনাব লাগে, শাৰী বনাব লাগে, এইটো কৰ পৰা স্টার্ট হ'ব। এইটো স্টার্ট কৰিব আপনি সিধা ইমামৰ পিছত, আগতে আলোচনা হৈছিল সিধা ইমামৰ পিছৰ পৰা। তাৰপিছত আৰু এজন যোগ হ'লে সো সাইডে থিয় হ'ব, আৰু এজন যোগ হ'লে বাও সাইডে থিয় হ'ব। এনেকৈ যাই যাই দুয়োফালে বাঢ়ি যাব। এনেকুৱা নহয় যে সো সাইডে যাই আছে লম্বা কৰি, বাও সাইডে খবৰে নহয়। আমি সদায় মুছল্লিসকলক ক'ব লগা হয়, কওঁ আমি যে এইফালে জায়গা খালী আছে। এজন ব্যক্তি কোৱাতকৈ আপনি নিজে সচেতন হৈ গ'লে মছজিদত হুলস্থুলীয়া পৰিৱেশটো নহয়। সদায় যদি মুছল্লিসকলে ইংগিত দিব লাগে, ক'ব লাগে, ইমামৰ ঠাইত বেলেগেই কৈ দিলে বেয়াও পাব পাৰে, তেখেত কিয় ক'ব মোক। তো এনেকুৱা যাতে আমি নলেজটো লৈ লওঁ, শিক্ষাটো লৈ লওঁ, জানি লওঁ যে ক'ত থিয় হ'ব লাগিব। এতিয়াতো আৰু ভুল হোৱাৰ কথা নহয়, বিশেষকৈ এইটো দুটা জুমাত আলোচনা হ'ল। তো আমি কি কৰিম, লাইনৰ বনাওঁ আমি একেবাৰে ইমামৰ পিছত, তাৰপিছত সো সাইডে, তাৰপিছত বাও সাইডে, এনেকৈ বাঢ়ি বাঢ়ি যাই যাব। যেতিয়া এজন বেছি হ'ব সো সাইডে এজন বেছি থাকিব। বেছি যদি এজন থাকে তেনেহ'লে সো সাইডেই যাব। তোৰ টিপটো কি থাকিব, কেনেকৈ বনাব, প্ৰথমত ডাঙৰ মানুহ, তাৰপিছত বাচ্চা। ডাঙৰ মানুহৰ লাইন হ'ব, তাৰপিছত বাচ্চাৰ লাইন হ'ব। যদি বাচ্চা থাকে মছজিদত, সৰু বাচ্চা মছজিদত যদি থাকে এওঁলোকৰ লাইন হ'ব। যদি বাচ্চা দুজন বা দুজনতকৈ বেছি থাকে এওঁলোকৰ এক্সট্ৰা লাইন হৈ যাব। আৰু যদি বাচ্চা সেই দুজন এনেকুৱা হয় যে হুলস্থুল কৰিব, দুজন হোক বা তিনিজন হোক, যিমানেই হোক হুলস্থুল কৰে, এই হুলস্থুলীয়াকেইটা বাচ্চাক মাজে মাজে ৰাখি দিব পাৰিব, ডাঙৰ মানুহৰ মাজে মাজে ৰাখি দিব পাৰিব। যদি বাচ্চাই লাইনৰ ভিতৰত থিয় হৈ গৈছে, নামাজ অলৰেডি ষ্টাৰ্ট হৈছে, আপনি মছলা জানে যে বাচ্চাৰ লাইনটো বেলেগ হয়, তেনেহ'লে আপনি এই আগৰ লাইনত যদি খালী জায়গা পায় তেনেহ'লে আগৰ লাইনত আপনি বাচ্চাক ফালি কেলে যাব পাৰিব, আদাৰৱাইজ আপনি ফালি কেলে যাব নোৱাৰিব। বাচ্চাকো আপনি গছকি গেলে বা বাচ্চাক সাইড কৰি দি আপনি সন্মুখৰ জায়গা নাই যদি আপনি যাব নোৱাৰিব, তাতে জায়গাই নাই, কেনেকৈ যাব, এক নম্বৰ। দুই নম্বৰ কথা হৈছে বাচ্চা থিয় হৈ গৈছে, আপনি জানে যে বাচ্চাৰ লাইন এইটো, আমি কেনেকৈ ডাঙৰ মানুহ হৈ কিয় থিয় হ'ম। বা আগৰ লাইনত দুটা বাচ্চা দেখা যায় আছে, তাক আমি পিছত চেলি কেলে বা আপনি টানি কেলে পিছত লৈ আহিল, পিছৰ পৰা কান্ধাত ধৰিলে বা কাপোৰত ধৰিলে টানি, আপনি জানি আছে যে পিছতহে থিয় হ'ব লাগিছিল, ভুল কৰিছে। ইয়াতেই মানে ভুল হয়। ভুলটো কি, বাচ্চাৰ যিটো থিয় হোৱাৰ লাইনৰ যিটো ছিষ্টেম, যিটো ওপৰত উল্লেখ কৰা হ'ল,
যে ক'ত কোনে থিয় হ'ব অলৰেডি হ'ল আলোচনা যে বাচ্চা দুজন হোক বা তিনিজন হোক এক্সট্রা লাইন হ'ব যদি শরারত করে যদি হুলস্থুল করে তেনেহলে মাঝে মাঝে বাচ্চা থিয় কৰাব পাৰিব বা বাচ্চা দুজন আছিল এটা সাইডত থিয় হৈ গৈছে তারপর আপনি গোছাব নোৱাৰিব তার কারণ নামাজ আরম্ভ হওয়ার আগলৈকে আছিল হেতু নামাজ আরম্ভ হওয়ার আগলৈকে আপনি পাৰিলে হেতেন যে দুজন বাচ্চা আছে ওলোকক পিছুৱাই দিও লাইন এটা কৰি দিও ভুলটো কাৰ বাচ্চাৰ না আমাৰ মই নিজে অনুপস্থিত আছিলো টাইমত যেতিয়া জামাত আৰম্ভ হৈ আছিল তাখিৰ ভুলটো পলমটো মোৰ নহল মোৰ পলম হল মোৰ পলমৰ কাৰণে বাচ্চাক তো আমি টানি সুচৰাই ল'ব নোৱাৰো বা হটাই দিব নোৱাৰো মোৰ ভুলৰ কাৰণে তো বাচ্চাৰ যেটো সিস্টেমেটিক্যালি থিয় হৈছিল হেতু তো আমি ভংগ কৰিব নোৱাৰো ওজৰটো আপত্তিটো আপোনাৰ নিজৰ হে অসুবিধাটো মোৰ নিজৰ এই কাৰণে যত বাচ্চা আছে থাকিব আপনি বাচ্চাৰ লগতে লাইন কৰক প্ৰশ্ন আহিব মোৰ সওয়াব কি কম হৈ যাব নেকি মই যে ডাঙৰ মানুহ সৰু বাচ্চাৰ লগত থিয় হলে কি মোৰ নামাজৰ সওয়াব কম হ'ব নেকি নহয় আপোনাৰ নামাজৰ সওয়াব কম নহব সমানেই থাকিব যিমানখিনি আপনি আলোচনা হল যে বাচ্চাক মানে সন্মুখৰ পৰা টানি আমি হটাব পাৰিম জানো হটাব নোৱাৰিম টানিব পাৰিলোহেঁতেন কেতিয়া জামাত আৰম্ভ হোৱা নাই যেতিয়া জামাত আৰম্ভ হৈ গৈছে তেতিয়া আমি এইটো কাম নকৰোঁ এতিয়া দেখা যায় কিছু মুছল্লিসকল বহুত সৰল হয় কোনো এজন জনাব দেখা পাইছে পিছুৱাই আহে আলিম মানুহ দেখা পাইছে পিছুৱাই আহে এইটো পাৰিব না নাই আকৌ কোনো বুজুৰ্গ মানুহ পাইছে বয়সীয়াল বুজুৰ্গ মানুহ ইচ্ছা কৰিছে মই তো নজৱান মানুহ মই পিছুৱাই যাওঁ এইটো পাৰিব না নাই ইজ্জতৰ কাৰণে সন্মানৰ কাৰণে পিছুৱাই যাব পাৰিব কোনো আলিমক আগত দিব পাৰিব আৰু কোনো বুজুৰ্গ মানুহ যদি আপনি যদি ইচ্ছা কৰে যে বুজুৰ্গ মানুহ তেখেত বয়সীয়াল মানুহ তেখেতক আগৰ লাইনত দি মই পিছুৱাই যাওঁ এইটো জায়েজ আছে কৰিব পাৰে